গাইজ দেখি পিনে ধৰিব পাৰিছে মই ক'ত আছোঁ। তো দেখুৱাম সকলো আৰু বলক ভিতৰলৈ সোমাই যাওঁ, চাই থাকক। আৰু একদম মেইন মুখ্য দুৱাৰখনতে ফটো মৰা ব্যস্ত হৈ পৰিছে বাৰু। কি আছে বাৰু চাওকচোন। এয়া হৈছে আমাৰ অসমৰ মেপ, ওপৰত লিখা আছে জয় আই অসম। এটা ধুনীয়া দৃশ্য আৰু তাত ফটো নামাৰিলে ভাল নালাগে, নহয়নে বাৰু? ময়ো মাৰিম এতিয়া। আৰু মই এতিয়া লেফ্ট ছাইডে সোমাই আহিছোঁ আৰু ইপিনে ফটোখন দেখিছেনে? এয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো। তেওঁ সৌদিনাখন আহিছিলে ইয়ালৈ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। তো তেওঁৰে কিছু দৃশ্য আৰু লগতে ইয়াত এইখন ৰুম মানে ভিতৰলৈ সোমাই যাম, এটা দুৱাৰ আছে। তো ইয়াত ষ্টেপ বাই ষ্টেপ সোমাই গৈ আছোঁ। আৰু ইপিনে গোটেইখিনি ৱালত একদম ফটো লগাই থৈছে। ফটোবোৰ দেখি পিনে ধৰিব পাৰিছেনে? এইবোৰ অসম আন্দোলনৰ শ্বহীদ হোৱাৰ আৰু অসম চুক্তিত তেনেকুৱা সৌ তাহানিৰে ফটোবোৰ মানে। তো এইবোৰ ফটো ধুনীয়াকৈ সজাই থৈছে। এইখন ৰুমত গোটেইখিনি ফটোই আছে চাৰিওফালে ৱালত। আৰু ইয়াৰ পৰা ওলাই পিনে আকৌ এটা দুৱাৰেৰে সোমাম। তাৰপিছত মেইন কিছু ধুনীয়া এটা পৰিৱেশৰ মাজলৈ গৈ আছোঁ, চাই থাকক। দেখিব পাৰিছে? চাওক, এইবোৰ একদম ব্লেক এণ্ড হোৱাইট আগৰে ফটো হয় এইবোৰ। আৰু সৌৱা দেখিছেনে দুৱাৰখন? আৰু সেইখন দুৱাৰেৰে আৰু মই সোমাই যাম। আৰু দেখিব পাৰিছে মানুহৰ সমাগম। এতিয়া গৈ আছোঁ এটা ধুনীয়া পৰিৱেশৰ মাজলৈ। চাওক, সৌৱা দেখিছেনে? প্লাছ মানুহ। আৰু এয়া চাওক, এইবোৰ হৈছে শ্বহীদ হোৱা সিহঁতৰ মূৰ্তিবোৰ। আৰু ইহঁতৰ মূৰ্তিবোৰৰ তলত সিহঁতৰ নাম আৰু ঠিকনা লিখা আছে। সেই শ্বহীদ প্ৰণামো ইহঁতৰ কাৰণে বনাইছে এয়া শ্বহীদ স্মাৰকখন। বৰ দূৰৰ পৰা বহুত সৰু দেখি, কিন্তু ভিতৰত আহিলেহে গম পোৱা যায় যে কিমান ডাঙৰ। যে আপোনাৰ চাওকচোন। আৰু ওপৰলৈ যাম এতিয়া। সোমাই গৈ আছোঁ, লাহে লাহেকৈ দেখুৱাই থাকিম, চাই থাকক। চাওক, সকলোৱে ফটো মাৰি আছে, দেখিছেনে? সিহঁতে এটা সময়ত অসমৰ কাৰণে শ্বহীদ হৈছিলে। তো সেইকাৰণে সিহঁতক আজিও সোঁৱৰে। আৰু সিহঁতৰ কাৰণে এটা স্মৃতি একদম অসম চৰকাৰে সজাই ৰাখি দিছে আৰু দেই। তো কেনে পালে জনাবলৈ নাপাহৰিব। ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু সকলোৱে আহিব শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ, আৰু দেখুৱাই থাকিম।